আপোনাৰ ঘৰতো আছে নেকি ফ্ৰিজ? তেনেহ'লে সাৱধান হওক। মাত্ৰ এটা ভুলেই আপোনাৰ জীৱনলৈ নমাই আনিব পাৰে কাল অমানিশাৰ। ইতিমধ্যে মৃত্যুমুখত পৰিছে বহু লোকৰ। শাক পাচলি সুৰক্ষিত কৰি ৰাখিবলৈ আৰু বিশেষকৈ গৰমৰ দিনকেইটাত পানী ঠাণ্ডা কৰি ৰাখিবলৈ আমি সকলোৱে প্ৰায় ঘৰত ব্যৱহাৰ কৰোঁ এবিধ যন্ত্ৰ, আৰু সেই যন্ত্ৰবিধৰ নাম আন একো নহয়, সেইটো হৈছে ফ্ৰিজ। ফ্ৰিজ আমি সকলোৱে চিনি পাওঁ, সকলোৱে ব্যৱহাৰ কৰোঁ, আৰু প্ৰায়ে অসমবাসীৰ ঘৰত ফ্ৰিজ দেখিবলৈ পোৱা যায়। কিন্তু এই এটা ভুলেই আপোনাৰ জীৱনলৈ নমাই আনিব পাৰে কাল অমানিশাৰ। ফ্ৰিজ ব্যৱহাৰ কৰি একেটা পৰিয়ালৰে 5জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও সেই ঘটনাটো হোৱাৰ দুদিনমানৰ পিছতেই পুনৰ এহাল দম্পতী পাকঘৰত সোমাই থাকোঁতেই ফ্ৰিজ ব্লাষ্ট হোৱাৰ বাবেই মৃত্যুমুখত পৰিছে। কিন্তু আপুনি আপোনাৰ ঘৰত থকা ফ্ৰিজটো এনে কি ব্যৱহাৰ কৰিলে আপোনাৰ লগতো সংঘটিত হ'ব পাৰে কোনো দিনে নোহোৱা নোপোজা ঘটনাৰ, যাৰ বাবে হয়তো আপোনাৰ ঘৰখনতো মৃত্যু কৰিলি আহিব পাৰে। সেই বিষয়ে জনাৰ আগতে আমি এটা কথা স্পষ্টকৈ জানিব লাগিব যে ফ্ৰিজত প্ৰকৃততে কি বস্তু থোৱাটো কেতিয়াও উপযোগী নহয়। আপোনালোকে ফ্ৰিজত কেতিয়াও এইকেইবিধ বস্তু নাৰাখিব, নহ'লে আপোনাৰ বিপদ নিশ্চিত। ফ্ৰিজত কেতিয়াও আলু, লগতে বিলাহী আৰু পিঁয়াজ নাৰাখিব। ইয়াৰ উপৰিও আপুনি ফ্ৰিজত কেতিয়াও কণী আৰু যি শুকান ফল মূল আছে, সেই শুকান ফল মূল যেনে বাদাম, এনেধৰণৰ বস্তুসমূহ কেতিয়াও আপোনালোকে ফ্ৰিজত নাৰাখিব। এনেধৰণৰ খাদ্যসমূহ ফ্ৰিজত ৰাখিলে অতি সহজতে এই খাদ্যসমূহ নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত ফ্ৰিজৰ ভিতৰত বেক্টেৰিয়াৰ লম্ভিব পাৰে, আৰু এনেধৰণৰ বেক্টেৰিয়াৰ সমূহে ফ্ৰিজত থকা আন খাদ্যসমূহলৈ বেক্টেৰিয়া বিয়পাই বিভিন্ন ধৰণৰ আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে। এতিয়া আহিছোঁ মূল বিষয়টোলৈ। আপোনাৰ ফ্ৰিজটো আপুনি ঘৰত থওঁতে এটা কথা সদায় মন দিব লাগিব, নহ'লে কিন্তু ফ্ৰিজৰ যি দুৰ্ঘটনা হয়, সেই দুৰ্ঘটনা এদিন ভগৱানে নকৰক আপোনাৰ লগতো সংঘটিত হ'ব পাৰে। এই ছবিখনলৈ ভালদৰে মন কৰক। এই ফ্ৰিজটো য'ত আছে তাৰ পৰা অন্ততঃ আপোনাৰ ৱালখন 10 চেণ্টিমিটাৰতকৈ অধিক দূৰত থাকিব লাগিব, আৰু ওপৰৰ চিলিঙিৰ পৰা অন্ততঃ 30 চেণ্টিমিটাৰ তলত থাকিব লাগিব। ইয়াৰ উপৰিও আপোনাৰ ফ্ৰিজৰ ৱাৰিং সদায় ভাল ৱায়াৰ ব্যৱহাৰ কৰিব। ফ্ৰিজৰ পিছফালে যি পানী জমা হয়, সেই পানীখিনি আপুনি 2-3 দিনৰ মূৰে মূৰে সকলো কাৰেণ্টৰ কানেকশ্যন আঁতৰাই আপোনালোকে চাফা কৰিব। যদি আপোনালোকে নিজে কৰিব নোৱাৰে তেনেহ'লে অভিজ্ঞজনৰ সহায় ল'ব। ইয়াৰ উপৰি আপোনালোকে কেতিয়াবা মন কৰে যে ফ্ৰিজটো কেতিয়াবা ডাঙৰ চাউণ্ড হয়, কেতিয়াবা নহয়, কেতিয়াবা আপোনাৰ ফ্ৰিজটো কেতিয়াবা হঠাৎ কাৰেণ্টটো আহিলে বা গ'লে কেতিয়াবা ডাঙৰ চাউণ্ড হোৱাৰ আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে। এনে চাউণ্ড হোৱাটো কিন্তু বহুত বেছি ভাল খবৰ নহয়। এনে চাউণ্ড হ'লে আপোনালোকে অভিজ্ঞজনৰ সহায় ল'ব। 2-3 বছৰ মূৰে মূৰে আপুনি আপোনাৰ ফ্ৰিজটো ছাৰ্ভিচিং কৰিবলৈ নাপাহৰিব। ইয়াৰ বাবে আপোনালোকে যিটো কোম্পানীৰ ফ্ৰিজ লৈছে সেই কোম্পানী কাষ্টমাৰ কেয়াৰৰ লগত যোগাযোগ কৰক। আৰু বিশেষকৈ এই যে ক'লোঁ আপোনালোকক যে আপোনাৰ ফ্ৰিজটো আৰু ৱালৰ দূৰত্ব সদায় বৰ্তাই ৰাখক। ৱাল আৰু ফ্ৰিজ যদি একেলগে লাগি থাকে তেনেহ'লে ফ্ৰিজৰ বাহিৰত সৃষ্টি হোৱাৰ উত্তাপ বাহিৰলৈ ওলাই যাব নোৱাৰে, যাৰ ফলত ফ্ৰিজটো অতিমাত্ৰা গৰম হৈ পৰে আৰু ইয়াৰ ফলতে ব্লাষ্ট হোৱাৰ সম্ভাৱনা থাকে। ই অতি মাৰাত্মক আৰু ভয়ংকৰ। এই খবৰসমূহ সকলোলৈকে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়াল বন্ধুবৰ্গ সকলোৱে ঘৰত যদি ফ্ৰিজ আছে তেনেহ'লে সাৱধান অৱলম্বন কৰিব পাৰে। যোৱা বছৰ তামিলনাডুৰ চেন্নাইকে আদি কৰি বহু লোকৰ ঘৰত এনেধৰণে ফ্ৰিজ ব্লাষ্ট হৈছে গৰমৰ দিনকেইটাত। ভিডিঅ'টোত কোৱাৰ কথাকেইটাৰ আপোনালোকে গুৰুত্ব দিব, আৰু যদিহে আপোনাৰ ফ্ৰিজটো ৱালৰ একেবাৰে ওচৰতে লাগি আছে তেনেহ'লে অতি শীঘ্ৰেই আজিয়ে ৱালৰ পৰা অন্ততঃ 10 চেণ্টিমিটাৰ আঁতৰত ৰাখক, আৰু ফ্ৰিজৰ 10 চেণ্টিমিটাৰ ওচৰে পাজৰে আন একো বস্তু নাৰাখিবলৈ আপোনালোকক জনাই দিছোঁ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে যি ঘটনাসমূহ প্ৰায় সংঘটিত হৈ বহু লোকৰ মৃত্যু হয় এই ঘটনা যাতে আপোনাৰ লগত সংঘটিত নহয়। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।